নমস্কাৰ ফ্ৰেণ্ডছ, মই নৰজ সুবা আপোনালোকক স্বাগতম জনাইছোঁ NS টিপছ এণ্ড ফাৰ্মিঙলৈ। আজি আকৌ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম লিভাৰ টনিক টপিকৰ ওপৰত। এই লিভাৰ টনিক মানে কি, ছাগলী তথা জীৱ জন্তুক লিভাৰ টনিক দিব লাগে নে নালাগে, যদি দিব লাগে তেন্তে কেতিয়া দিব লাগে আৰু কিমান পৰিমাণে দিব লাগে আৰু দিলে কি কি লাভ হয়, এই বিষয়ত আমি সম্পূৰ্ণ আলোচনা কৰিম। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব। ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব। তেন্তে বোলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া আমি আলোচনা কৰিম লিভাৰ টনিক মানে কি এই বিষয়ৰ ওপৰত। লিভাৰ টনিক হ'ল লিভাৰক ষ্টিমুলেট কৰোৱা দৰৱ, অৰ্থাৎ লিভাৰক সক্ৰিয় কৰোৱা। মানে সৰল ভাষাত ক'বলৈ গ'লে লিভাৰ টনিকে জীৱ জন্তুৰ লিভাৰ ষ্ট্ৰং বনায় আৰু লিভাৰৰ ফাংচন বঢ়ায়। এতিয়া ছেকেণ্ড কথাটো হ'ল লিভাৰ টনিক ছাগলীক কেতিয়া দিব লাগে, অৰ্থাৎ কেনে অৱস্থাত দিব লাগে। ফ্ৰেণ্ডছ, যেতিয়া জীৱ জন্তু তথা ছাগলীৰ শৰীৰত ডাইজেষ্টিভ ছিষ্টেম উইক হৈ যায়, মানে লিভাৰ কমজোৰ হৈ যায়, ছাগলীবিলাকৰ যদি লিভাৰ কম হৈ যায় তেন্তে ছাগলীবিলাকে পাতলা পায়খানা কৰিব ধৰে, সিহঁতক ভোক নালাগে, ঘাঁহ দানা আদি খাব নোখোজে, ঘাঁহ খালেও কেতিয়াবা কেতিয়াবা মুখৰ পৰা উলিয়াই দিয়ে। তেতিয়া ছাগলী পালক তথা ফাৰ্মাৰসকলে জানিব লাগে যে সেই ছাগলীৰ লিভাৰ কমজোৰ হৈ গৈছে বুলি। তেনে অৱস্থাত আমি সেই ছাগলীক লিভাৰ টনিক দিব লাগে। ছাগলীৰ লিভাৰ কমজোৰ হৈ গ'লে সিহঁতৰ লিভাৰে ভালদৰে কাম নকৰে। সিহঁতৰ যিমানেই প্ৰিয় খাদ্য দানা ঘাঁহ আদি দিলেও সিহঁতে পেটত হজম কৰিব নোৱাৰে, যাৰ ফলত ছাগলীটো লাহে লাহে দুৰ্বল হৈ গৈ থাকিব। আৰু আন এটা কথা, যেতিয়া আমি ছাগলীক ডিৱাৰ্মিং কৰাওঁ, অৰ্থাৎ ছাগলীৰ পেটত থকা পেলু কৃমিক মাৰিবলৈ পেলুৰ দৰৱ এলবেণ্ডাজল দিওঁ, আজিকালি এলবমাৰ বুলি ক'লে সকলোৱে জানে, তেতিয়া ছাগলীবিলাকৰ লিভাৰ অট'মেটিক কমজোৰ হৈ যায়। কিয়নো যেতিয়া পেটৰ পৰজীৱী মৰি যায়, লিভাৰ কমজোৰ হ'বই, তেতিয়া আমি সেই ছাগলীক লিভাৰ টন দিব লাগে। এনে কৰিলে আমি 100% ৰিজাল্ট ভাল পাম। ফ্ৰেণ্ডছ, মই এতিয়া মোৰ খাই ছাগলীক লিভাৰ টনিক দিব গৈ আছোঁ। আপোনালোকে চাই থাকিব মই কেনেকৈ দিম। ইয়াৰ পিছত আলোচনা কৰিম যে লিভাৰ টনিক ছাগলীক দিলে কি কি লাভ হয়, এই বিষয়ত আলোচনা কৰিম। এইটো চাই লওক, লিভাৰ টনিক মই আগৰে পৰা ইউজ কৰি আছোঁ। ইয়াৰ নাম হ'ল ফেৰ'লিভ। 200 ml আছে এই বটলত আৰু ইয়াৰ MRP হ'ল 93 rupees। চাই ল'ব। চিৰাপ মেডিচিনবিলাক একবাৰ ভালদৰে হিলাই ল'ব লাগে ইউজ কৰাৰ আগতে। যিহেতু এইটো বটলত সোমোৱা নাই চিৰিঞ্জটো, এতিয়া মই ইয়াক কেপত ঢালিম আৰু চিৰিঞ্জত ভৰাই মই মোৰ ছাগলীক দিম। চাই ল'ব। এই চিৰিঞ্জটো হ'ল 10 ml। এইটো আপোনালোকে ফাৰ্মাচী তথা হস্পিটেলত গ'লে পাই যাব এই ইউজ কৰা চিৰিঞ্জ। চাই লওক। এনেকৈ ধৰিব লাগে ইয়াৰ মুখটো, নহ'লে কি হয় খাবই নোখোজে, আৰু এনেকৈ সোমাই দিব লাগে দৰৱটো। যেতিয়ালৈকে ভিতৰত নোসোমায়, পেটত নোসোমায়, তেতিয়ালৈকে ধৰি থাকিব লাগে, নহ'লে কি হয় বাহিৰত ওলাই দিয়ে। চাই ল'ব। আৰু এটা আছে, ইহঁতক মই 10 ml কৈ দিম। এইটো চাই ল'ব। ঔষধ দিওঁতে সদায় ভালদৰে ধৰিব লাগে, নহ'লে ওলাই দিয়ে মুখৰ পৰা। চাই ল'ব, নহ'লে দৰৱ নষ্ট হৈ যায়।
চাই লওক অলপটো পেলালেই। ফ্ৰেণ্ডছ, আপোনালোকে দেখা পালেই মই মোৰ ছাগলীবিলাকক মই কেনেকৈ লিভাৰ টনিক দিলোঁ। এনেকুৱা দিলেও হ'ব, নহ'লে দানাৰ লগত মিক্স কৰিও লিভাৰ টনিক দিব। দিনত 2 বাৰকৈ দিব লাগে। লিভাৰ টনিক খালী পেটত দিলেও হ'ব আৰু দানা খোৱাৰ পিছতো দিব পাৰি। তো ফ্ৰেণ্ডছ, আপোনালোকেও এইদৰে দিব পাৰিব। এতিয়া আমি আহিম আজিৰ মেইন টপিক লৈ, লিভাৰ টনিক ছাগলীক দিলে কি কি লাভ হয়। যদি নিয়মিতভাৱে ছাগলীক লিভাৰ টনিক দিয়া হয় তেন্তে ছাগলীৰ ডাইজেশ্যন ক্ষমতা বাঢ়িব। গাখীৰ দিয়া ছাগলী থাকিলে গাখীৰৰ উৎপাদন বাঢ়িব। খাহী ছাগলী তথা গ্ৰোৱাৰ থাকিলে সিহঁতৰ গ্ৰোথ দুগুণ হ'ব, ওজন বাঢ়িব আৰু ভোক বেছিকৈ লাগিব আৰু সিহঁতৰ চেৰাপাতি ভাল হৈ থাকিব। তেনেহ'লে ফাৰ্মাৰবিলাক বা ছাগলী পালকবিলাক সোনকালে লাভ হ'ব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে মাৰ্কেটত বিভিন্ন ধৰণৰ লিভাৰ টন পাই যাব, যেনেকৈ ফেৰ'লিভ, হিমালয়াৰ লিভ 52, ভিটাকাইন লিভ, লিভোফেৰল, ভিৰবেক কোম্পানীৰ ব্ৰটন, লিভ বুষ্ট ইত্যাদি। আপোনালোকে যিটো ভাল পায় সেইটো ব্যৱহাৰ কৰিব পাৰিব। মই ফেৰ'লিভ লিভাৰ টন ইউজ কৰি আছোঁ, ভালে ৰিজাল্ট পাই আছোঁ, কোনো কমপ্লেইন নাই। তো ফ্ৰেণ্ডছ, আপোনালোকে এইদৰে নিয়মিতভাৱে দৰৱ পাতি ব্যৱহাৰ কৰক, নিশ্চয় ফলাফল পাব। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি কোনোবাই মোৰ চেনেলত নতুন আহিছে আৰু প্ৰথমবাৰ ভিডিঅ' চাই আছে তেন্তে চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অন ৰাখিব, যাতে মই যিমানে এনে ধৰণৰ নলেজেবল ভিডিঅ'জ আপলোড কৰি থাকিম তাৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই থাকিব আৰু এটাও ভিডিঅ' মিছ নহ'ব। তো ফ্ৰেণ্ডছ, আকৌ আহিম আন এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।